নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ পুনৰ এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অতি গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ 10টা প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নেম দ্য পাৰ্ট অফ দ্য লেডি অন হুইচ কৰোনা ভাইৰাছ এফেক্ট দ্য মোষ্ট, অৰ্থাৎ শৰীৰৰ কোনটো অংশত কৰোনাই বেছিকৈ প্ৰভাৱ পেলায় তাৰ নাম লিখা। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হাওঁফাওঁ লাংছ, অৰ্থাৎ শৰীৰৰ লাংছত কৰোনাই বেছিকৈ প্ৰভাৱ পেলায়। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য pH ৰেংক অফ এচিডছ, অৰ্থাৎ এচিডৰ pH পৰিসৰ কিমান। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত কোনটো শুদ্ধ অপশ্যন হ'ব আপোনালোকেও মই কোৱাৰ আগতে কমেণ্ট কৰি জনাব। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ <7। নেক্সট কুৱেশ্যন নাম্বাৰ 3 নেম দ্য মেটেল হুইচ ইজ মষ্ট ডাক্টাইল, অৰ্থাৎ আটাইতকৈ নমনীয় ধাতুটোৰ নাম লিখা। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গোল্ড, অৰ্থাৎ আটাইতকৈ নমনীয় ধাতুটোৰ নাম হ'ল সোণ। নেক্সট কুৱেশ্যন নাম্বাৰ 4 হোৱাট ইজ দ্য SI ইউনিট অফ পটেনচিয়েল ডিফাৰেঞ্চ, অৰ্থাৎ বিভৱৰ SI একক কিমান। আৰু আপোনালোকে মক টেষ্টটো অলপ মনোযোগ সহকাৰে দিব যাতে পুনৰবাৰ ভিডিঅ' চাব লগা নহয়। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভোল্ট, অৰ্থাৎ বিভৱৰ SI একক ভোল্ট। নেক্সট কুৱেশ্যন নাম্বাৰ 5 হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ, অৰ্থাৎ বৈদ্যুতিক আদানৰ SI একক কি। ইয়াত ABCD 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কুলম্ব, অৰ্থাৎ বৈদ্যুতিক আদানৰ SI একক হ'ল কুলম্ব। নেক্সট কুৱেশ্যন নাম্বাৰ 6 নেম দ্য পাৰ্ট অফ দ্য আই অন হুইচ ইমেজ ইজ ফৰ্মড, অৰ্থাৎ চকুৰ যিটো অংশৰ ওপৰত প্ৰতিচ্ছবি গঠন হয় তাৰ নাম লিখা। ইয়াত ABCD 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কৰ্নিয়া, অৰ্থাৎ চকুৰ যিটো অংশৰ ওপৰত প্ৰতিচ্ছবি গঠন হয় তাৰ নামটো হ'ল কৰ্নিয়া। নেক্সট কুৱেশ্যন নাম্বাৰ 7 হুইচ অফ দ্য ফ্লোয়িং ডিজিজ ইজ কজড বাই ডগ বাইটছ, অৰ্থাৎ কুকুৰে কামোৰাৰ ফলত তলৰ কোনটো ৰোগ হয়। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰেবিছ, অৰ্থাৎ কুকুৰে কামোৰাৰ ফলত ৰেবিছ ৰোগ হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 8 এইডছ ইজ কজড বাই, অৰ্থাৎ এইডছ ৰোগৰ কাৰণ কি। তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভাইৰাছ, অৰ্থাৎ এইডছ ৰোগ ভাইৰাছৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 9 হুইচ অফ দ্য ফ্লোয়িং ভিটামিনছ এইডছ ইন ব্লাড ক্লটিং, অৰ্থাৎ তলৰ কোনটো ভিটামিন তেজ গোট মৰাত সহায় কৰে। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভিটামিন কে, অৰ্থাৎ ভিটামিন কে তেজ গোট মৰাত সহায় কৰে। শেষৰ প্ৰশ্নটো হৈছে ভেৰি ভেৰি ডিজিজ ইজ কজড ডাই টু দি ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন, অৰ্থাৎ তলৰ কোনটো ভিটামিনৰ অভাৱৰ বাবে ভেৰি ভেৰি ৰোগ হয়। তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভিটামিন B1, অৰ্থাৎ ভিটামিন B1ৰ অভাৱৰ বাবে ভেৰি ভেৰি ৰোগ হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।